মাই ডিয়াৰ ষ্টুডেণ্ট আৰু এটা নতুন ভিডিঅ'লৈ মই তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'টোৰ পৰা আমি শিকিবলৈ গৈ আছোঁ ফিউচাৰ টেন্সৰ বিষয়ে। তো আগতে মই বহুতো ভিডিঅ' বনাইছোঁ টেন্সৰ ওপৰত। যদি বাকীসমূহ টেন্সৰ বিষয়ে তোমালোকে নাজানা বা চোৱা নাই ভিডিঅ' তো মোৰ ভিডিঅ'ৰ সেকশনত গৈ বা ভিডিঅ' সেকশনৰ প্লেলিষ্টত গৈ চাব পাৰিবা। তো আজি আমি শিকিম ফিউচাৰ টেন্সৰ এটা ভাগ ফিউচাৰ পাৰফেক্ট টেন্সৰ বিষয়ে। তো প্ৰথমতে আমি জানিব লাগিব ফিউচাৰ পাৰফেক্ট টেন্স মানেনো কি। তো চোৱা মই লিখি লৈছোঁ ফিউচাৰ পাৰফেক্ট টেন্স কাক বোলে। তো এইটোৱে আমি প্ৰথমতে জানিব লাগে হয়নে নহয়। তো চোৱা ভৱিষ্যতে কোনো এটা কাম নিৰ্দিষ্ট সময়ত বা তাৰ আগতে শেষ হ'ব বুজালে তাকে ফিউচাৰ পাৰফেক্ট টেন্স বোলে। মানে এতিয়া কামটো হোৱা নাই পিছত গৈ হ'ব মানে ফিউচাৰ ভৱিষ্যত। তো ভৱিষ্যতে কোনো এটা কাম হ'ব আন এটা কাম আৰম্ভ হোৱাৰ আগতে আন এটা কাম হোৱাৰ আগতে বা ইয়াৰ আগতে নিৰ্দিষ্ট সময় থাকিব। ভৱিষ্যতে কোনো এটা কাম নিৰ্দিষ্ট সময়ৰ আগত বা তাৰ আগতে নিৰ্দিষ্ট সময় বা তাৰ আগতে শেষ হ'ব যদি বুজায় তাকে ফিউচাৰ পাৰফেক্ট টেন্স বোলে। তো চোৱা ফিউচাৰ পাৰফেক্ট টেন্সৰ বিভাৰ্ব হ'ল শ্বেল বি, শ্বেল হেভ, উইল হেভ। ফিউচাৰ পাৰফেক্ট টেন্সৰ বিভাৰ্ব হ'ল শ্বেল হেভ, উইল হেভ। আৰু ইয়াৰ বাক্য গঠন কৰোঁতে মূল ভাৰ্বটো পাষ্ট পাৰ্টিচিপল লিখিব লাগে। ঠিক আছে। আৰু ফিউচাৰ পাৰফেক্ট টেন্সৰ বিভাৰ্ব কি পালোঁ শ্বেল হেভ, উইল হেভ। আৰু ইয়াৰ বাক্য যেতিয়া গঠন কৰিম মূল ভাৰ্ব ইউজ কৰিব লাগিব মেইন ভাৰ্ব আৰু সেইটো লিখিব লাগিব পাষ্ট পাৰ্টিচিপলত। ঠিক আছে। ইয়াৰ বাক্যৰ গঠনটো আমি চাই লওঁ ছাবজেক্ট প্লাছ বিভাৰ্ব প্লাছ মূল ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল প্লাছ অবজেক্ট। এইটো হ'ল বাক্যৰ গঠন। এইটো ষ্ট্ৰাকচাৰৰ জৰিয়তে আমি বাক্যৰ গঠন কৰিব লাগিব। এক্সাম্পলৰ জৰিয়তে আমি যদি বুজো আৰু আমাৰ ডাউট ক্লিয়াৰ হৈ যাব। তো চোৱা বেলি ডুবাৰ আগতে কামটো শেষ কৰিম মানে বেলিটো ডুবাৰ আগতেই কামটো শেষ কৰি দিব। কামটো শেষ কৰা নাই আগলৈ কৰিব আৰু বেলি ডুবাৰ আগত। ঠিক আছে। ইংলিছত এইটো হৈ যাব আই শ্বেল হেভ ফিনিছ দ্য ৱৰ্ক বিফৰ দ্য ছান ছেটছ। আৰু এটা এক্সাম্পল আমি লওঁ মই 5 বজাত কামটো শেষ কৰিম। এইটো ইংলিছত হৈ যাব আই শ্বেল হেভ ফিনিছ দ্য ৱৰ্ক বাই 5 PM। তো মোক লাগিছে তোমালোকে সুন্দৰভাৱে বুজি পাইছা যে ফিউচাৰ পাৰফেক্ট টেন্স মানেনো কি। ডিটেইলছত তোমালোকে জানিলা। ধন্যবাদ।